এঘণ্টা হৈ গ'ল, কিন্তু মানুহজনে চেষ্টা কৰি আছিল। কামটো হৈ নুঠালে যেন তেওঁ শান্তি নাপাব। কিন্তু তেওঁ যে যোৱা এঘণ্টা ধৰি চেষ্টা কৰি আছিল কামটো কৰিবলৈ জুপি জুপি, সেই কথাটো তেওঁৰ ওচৰত থিয় থকা মানুহখিনিয়ে কিন্তু বুজি পাইছিল, হয়তো তেখেতে নিজেও। সংগীতাৰ আমনি লগাত এনেই ইফালে সিফালে চাই থিয় হৈ আছিল, আৰু তেতিয়াই তাইৰ চকু পৰিছিল সেই শাৰী পাতি বহি থকা এশাৰী মানুহৰ ওপৰত। প্ৰত্যেকৰ আগত আছিল লেপটপ একোটা আৰু প্ৰিণ্টাৰ একোটা। এজন তাৰ ভিতৰত ব্যতিক্ৰম আছিল। ব্যতিক্ৰম এইকাৰণেই যে তেওঁৰ সন্মুখত লেপটপ নাছিল, সেই তাহানি যুগৰ যে ক'লা ডাঙৰ টাইপৰাইটাৰটো, সেইটো লৈ তেখেত বহি আছিল। বাকী মানুহখিনি ডেকা আৰু আদহীয়া আছিল, এই মানুহজন বয়সস্থ আছিল। লেপটপ লৈ বহি থকা মানুহখিনিৰ ওচৰত গ্ৰাহকৰ এটা দীঘলীয়া শাৰী আছিল। গ্ৰাহক বুলি ক'লে হয়তো ভুল হ'ব, কাৰণ কোৰ্ট কাছাৰীত যোৱা মানুহক মক্কেল বুলি কোৱা হয়, গতিকে মক্কেল শব্দটো ব্যৱহাৰ কৰিব লাগিব। কিন্তু এই যে বয়সস্থ মানুহজন, তেওঁৰ ওচৰত মাত্ৰ দুজন মানুহ থিয় হৈ আছিল, আৰু তেওঁলোক যে সম্পৰ্কত পিতা পুত্ৰ, চেহেৰা দেখিলে গম পায়। যিজনে টাইপৰাইটাৰটো লৈ বহি আছিল, তেখেতৰ বয়স 70-75ৰ ভিতৰত আছিল, আৰু যিজন মক্কেল হাতত কাগজ এখন লৈ থিয় হৈ আছিল, মানুহজনক কৈ আছিলে কি এটা বিষয়ক টাইপ কৰিবৰ কাৰণে, তেওঁ প্ৰায় সমবয়সীয়াই হ'ব। সংগীতাই আৰু এটা কথা মন কৰিছিল যে তেওঁলোক য'ত শাৰী পাতি টেবুল চকী লৈ বহি আছে, সেই বাৰাণ্ডাখনৰ ওপৰতলাত এখন চাহৰ দোকান আছে। চাহৰ দোকানখনৰ নাম হৈছে হট ব্ৰেক টি ষ্টল। দোকানটো ওলমি আছিলে ডাঙৰ তলা। নামটো দেখি তাইৰ এটা হাঁহিও উঠিল। তাই ভাবিলে সঁচাকৈ হট ব্ৰেকেই হ'ব। অগণন মানুহৰ সমাগম অহা যোৱা কৰি আছে, কাৰো মুখত কিন্তু হাঁহি নাই। কোৰ্ট কাছাৰী হয়তো এনেকুৱাই। সংগীতা গৈছিল নিজৰ কামত। উকিলে দিছিল এটা নিৰ্দিষ্ট সময়ত তাইতো ঠিকেই গৈ পাইছিল। পিছে তাত গৈ গম পালে যে উকিল হেনো এটা বেলেগ কামত ওলাই গৈছে, অলপ সময় লাগিব। তাই ৰ'ব ক'লে তাতেই। ৰ'ব নোৱাৰা ক'ত এবাৰ থিয় হয়, ত'ত এবাৰ থিয় হয়, ইফালে সিফালে চাৰিটা সময়খিনি পাৰ কৰালে। আৰু তেতিয়া তাই চকু পৰিছিল এই মানুহখিনিৰ ওপৰত। কোৰ্ট কাছাৰী এনেকুৱাই, মানুহৰ সমাগম, বিভিন্নজনে বিভিন্ন সমস্যা লৈ আহে। হাঁহিৰ প্ৰশ্ন ইয়াত উঠিবই নোৱাৰে। যিসকলে লেপটপ আৰু প্ৰিণ্টাৰ লৈ কাম কৰি আছিল, তেওঁলোকে অতি কম সময়ৰ ভিতৰত তেওঁলোকৰ মক্কেলসকলক তেওঁলোকৰ প্ৰয়োজনীয় নথি পত্ৰ টাইপ কৰি দিব পাৰিছিল। টুকটাককৈ কীবৰ্ডত শব্দ কৰি, হুচকৈ এটা শব্দ কৰি তেওঁলোকে প্ৰিণ্টাৰৰ পৰা প্ৰিণ্ট আউট উলিয়াই দিছিল। কিন্তু এই যে মানুহজন, তেওঁ যোৱা এঘণ্টা ধৰি জুপি জুপি খটকৈ শব্দ কৰি টাইপ কৰি আছিল। সংগীতা এনেই আগবাঢ়ি গ'ল সেই মানুহজনৰ ওচৰলৈ। তাই যিমানে ওচৰ চাপি গৈছিল, সেই ক'লা ডাঙৰ টাইপৰাইটাৰটোৰ শব্দ, সেই খটখট শব্দ বেছি স্পষ্ট হৈ পৰিছিল। তাই মনত পৰিলে এটা বহুত পুৰণি কথা। তাই যেতিয়া সৰু আছিল, প্ৰায়েই দেউতাকৰ অফিচলৈ গৈছিল। দেউতাকৰ অফিচৰ ওচৰত এটা সৰু কোঠা আছিল, আৰু সেই কোঠাটোত এজন মানুহে এনেকৈ এটা ক'লা টাইপৰাইটাৰ লৈ পেলাই খটককৈ টাইপ কৰি থাকে। সংগীতাৰ থুপুকা মৰমলগা মুখখনৰ কাৰণে তাই সকলোৰে পৰা আদৰ পাইছিল। কিন্তু এই মানুহজন আছিল সম্পূৰ্ণ ব্যতিক্ৰম। তাইৰ ফালে তেওঁ কোনোদিন মূৰ তুলিয়ে চোৱা নাছিল। একেবাৰে নীৰৱ, মুখখন উফুন্দাই এপাচিমান কৈয়ে তেওঁ টাইপ কৰি থাকে। হ'লে কিন্তু তাই গৈ তেওঁৰ কামখিনি চায়, মানে তেওঁৰ কাম কৰাৰ ধৰণটো চায়। সেই যে আঙুলিৰে জোৰত হেঁচা এটা মাৰিলে কটককৈ এটা শব্দ হয়, আৰু সেই শব্দটোৱে এখন কাগজত খুন্দা মাৰে, আৰু তাত আখৰ ওলায়, তাইৰ কাৰণেহে মেজিকৰ দৰে আছিল। তাই মন কৰিছিল যেতিয়াই তাইৰ দেউতাক সেই মানুহজনৰ ওচৰলৈ আহে, মানুহজনে বহাৰ পৰা খপজপকৈ উঠি থিয় হয়। আৰু এদিন তেনেকৈয়ে তাইৰ দেউতাক যেতিয়া মানুহজনৰ ওচৰলৈ আহিছিল, তাই বৰ মন দি মানুহজনে কাম চাই আছিল। মানুহজনে কিন্তু এবাৰলৈও তাইলৈ মূৰ তুলি চোৱা নাছিল। দেউতাক অহাৰ কাৰণে মানুহজন বহাৰ পৰা খপককৈ থিয় হ'ল। দেউতাকে মানুহজনে কিবা কৈ আছিলে,
দেউতাকৰ মাত তল পেলাই তাই খুব জোৰত চিঞৰি ক'লে, বাপৰে, আপোনাৰ হাতৰ চুলিবোৰ ইমান দীঘল। চুলি মানে আচলতে নোম, তেতিয়াহ'লে নোম শব্দটো শুনাই নাছিল। এটা মৃদু কাণচেপা তাই অনুভৱ কৰিছিলে। দেউতাক আৰু মানুহজনে থতমত খাই ৰৈ গৈছিল। আৰু তাৰ পাছত কোনোদিনেই তাইৰ দেউতাকে তাইক অফিচলৈ নিয়া নাছিল। কথাটো মনত পৰি তাই হাঁহি উঠি গ'ল। তেনেতে তাই মন কৰিলে যে সেই ডেকা ল'ৰাজন এই যে পুৰণা টাইপৰাইটাৰটো লৈ থিয় হৈ আছিল, মক্কেলজনৰ তেওঁৰ পুত্ৰই সেই মানুহজনক প্ৰায় জোৰ কৰিয়ে আন এটা প্ৰিণ্টাৰৰ ওচৰলৈ লৈ গৈছে, টাইপিষ্টজনৰ ওচৰলৈ, যি লেপটপ লৈ বহি আছে দুবাহুত ধৰি। আৰু সংগীতা শুনা পালে যে সেই বয়সস্থ মানুহজনে, মক্কেলজনে যিজনে টাইপ কৰি আছিল, টাইপিষ্টজনক উদ্দেশ্যি কৈছে, তুমি যোৱা এঘণ্টা ধৰি মাত্ৰ টাইপ কৰিছে দুষাৰি, আৰু ইমান লেতেৰা, তাক পঢ়াৰ কোনো উপায় নাই। কথাষাৰ কৈছিল হয়, কিন্তু মানুহজনৰ মুখখন দেখিলে গম পায় তেওঁ যাবলৈ ইচ্ছা কৰা নাই, কেৱল পুতেকৰ জোৰতহে তেওঁ যাব লগা হৈছে। পুতেকে তেওঁৰ দুবাহুত ধৰি প্ৰায় জোৰ কৰিয়ে লৈ গ'ল সেই লেপটপ লৈ বহি থকা এজনৰ ওচৰলৈ। যেতিয়া তেওঁলোক আঁতৰি গৈছিল, তেতিয়া সেই পুৰণা টাইপৰাইটাৰ লৈ বহি থকা মানুহজনৰ মুখখন বিবৰ্ণ হৈ পৰিছিল। তেওঁৰ ওচৰত আন কোনো মক্কেলো নাছিল। জীয়েক আছিল, তেওঁকো হেৰুৱালে। সংগীতা মন কৰিছিল মানুহজনৰ যেন মুখখনে এনে এটা ৰূপ লৈছে, এই বৰষুণ আহোঁ। ল'ৰাজনে দেউতাকৰ কাগজখন লেপটপ লৈ বহি থকা টাইপিষ্টজনৰ হাতত দি কিবা কিবি ক'লে, আৰু তাৰপাছত যিজনে যোৱা এঘণ্টা ধৰি যুঁজি আছিল সেই মানুহজনৰ ওচৰলৈ আগবাঢ়ি অহা সংগীতা দেখা পালে। সংগীতা ভাবিলে ওখ পাখ দাদা লগা এই ল'ৰাজনে হয়তো এই মানুহজনক ভালকৈ আজৰি দিব, কাৰণ যোৱা এঘণ্টা ধৰি যিটো সংগীতাই নিজ চকুৰে দেখিছে, সিহঁতৰ সময় নষ্ট কৰিছে। হয়তো ক'ব তেওঁলোকৰ সময় নষ্ট কৰাৰ কাৰণে হয়তো টানকৈ কিবা শুনাব। তাই এইটোও মন কৰিলে যে সেই ল'ৰাজনৰ দেউতাকেও দূৰৰ পৰা ল'ৰাজনলৈ ডাঙৰ চকুৰে চাই আছিল। ল'ৰাজন আহিল আৰু মানুহজনৰ ওচৰত থিয় হ'ল। সেই মানুহজনে ল'ৰাজনৰ উপস্থিতি গম পায়ো আওকাণ কৰিছিল। ল'ৰাজনে পকেটৰ পৰা 200 টকীয়া নোট এটা উলিয়ালে আৰু মানুহজনৰ হাত দুখনত ধৰি বৰ আতৌপুতৌকৈ বৰ নম্ৰভাৱে ক'লে, দাদা বেয়া নাপাব, মই বহুত দূৰৰ পৰা আহিছোঁ আৰু বহুত দূৰলৈ উভতি যাব লাগিব। মই বৰ কম সময় লৈ আহিছোঁ, আপোনাৰ এঘণ্টা নষ্ট কৰিলোঁ। সেই এঘণ্টাৰ বাবে সামান্য মাননীয়তা ৰাখকচোন। এই যে ক'লা মেঘে ঢাকি ধৰা মুখখন হঠাৎ যেন সূৰ্যৰ কিৰণে দেখা দিলে, আৰু সেই কিৰণৰ এটি আভাস সংগীতা আৰু সেই পিতৃৰ মুখতো দেখা পোৱা গ'ল। সংগীতা নিজকে নিজে ক'লে, এয়াইতো প্ৰকৃত সন্মান। মানুহজনেও জানে যে এই মানুহজনে এই পুৰণা টাইপৰাইটাৰটো লৈ সোনকালে কাম কৰিব নোৱাৰে, কিন্তু তেওঁ 70-75 বয়সীয়া এজন মানুহ, আৰু টাইপৰাইটাৰৰ লগত বহি থকাজন সেই একেই বয়সীয়াই। তেওঁৰ বয়সক সন্মান জনাই মানুহজন আহিছিল, আৰু তাতোকৈ বেছি সন্মান জনালে সেই ল'ৰাজনে। সময় নষ্ট হৈছিল, কামো হোৱা নাছিল, কিন্তু কোনো ধৰণৰ আপত্তি নকৰাকৈ, কোনো ধৰণৰ খং ভাৱ নেদেখুৱাকৈ ইমান নম্ৰভাৱে মানুহজনক মাননিটো দিলে। ইয়াত সেই সংগীতাই নিজকে নিজে কৈছিল, এয়াইতো প্ৰকৃত সন্মান। আৰু আজিৰ যুগত কিমান মানুহক বা এই সন্মান যচা হয়। ধন্যবাদ। যদি মোৰ গল্পটো ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। অতি সোনকালে আকৌ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।